নমস্কাৰ, ভালে আছেনে? বহুদিন মোৰ চেনেলত ভিডিঅ' আপলোড কৰা নাই, আকৌ কণ্টিনিউ কৰিম বুলি ভাবিলোঁ আজি গৰম পৰিছে যথেষ্ট, সেইকাৰণে ভাবিলোঁ কেঁচা আমৰ লগত মাছৰ জোল বনাওঁ। একেবাৰে এটা চিম্পুল ৰেচিপি, একেবাৰে সহজ বনাবলৈ, কম সময় লাগে। তো প্ৰথমতে আমখিনি ৰুকি লওঁ। প্ৰথমতে আমটো অকণমান এটামান আম ৰুকি লৈছোঁ। আমখিনি ৰুকা হৈছে আৰু এতিয়া দুটা আম মই চকল কৰি ল'ম, আলু কটা নিচিনা। আমৰ ডিলাটো টাইট হৈছেগৈ। কেৰাহীখন গৰম হৈছে, এতিয়া কেৰাহীত তেল দি ল'ম। কেৰাহীখন তেল দিছোঁ, মাছখিনি প্ৰথমে ফ্ৰাই কৰি লওঁ। অকণমান হাফ ফ্ৰাই কৰি ল'লেও হ'ব, পূৰাকৈ নালাগে। মাছখিনি ভজা হৈ গ'ল, এতিয়া ইয়াতে তেলত কেইটামান পাঁচফোৰণ দি দিম। পাঁচফোৰণৰ লগতে কেইটামান নৰসিংহ কোমলীয়া আগ আছে, সেইকেইটা দি দিলোঁ। আৰু এতিয়া যিখিনি আম ৰুকি থৈছিলোঁ সেইখিনি দি দিছোঁ, আৰু লগতে চকলকৈ কটা আমৰ টুকুৰাকেইটা দি দিছোঁ। অকণমান ভাজি লোৱাৰ পাছত আমখিনি অলপ ভিজিছে। এতিয়া ইয়াত নিমখ হালধি দিম আৰু লগতে চেনিও দিম, কাৰণ আমটো যদি টেঙা হয় চেনি অলপমান বেলেঞ্চ কৰি দিব, সেইকাৰণে অলপমান লগতে চেনিও দিম। নিমখৰ লগতে, নিমখ হালধিৰ লগতে অলপমান চেনিও দিম। যদি আপোনাৰ আমটো মিঠা হয় তেতিয়া চেনি নিদিলেও পাৰে, মোৰ আমটো যথেষ্ট টেঙা হয় সেইকাৰণে অকণমান চেনি দিম, ফ্লেভাৰটো বেলেঞ্চ কৰি দিব। এই নিমখ দি দিছোঁ, চেনি এচামুচ আৰু হালধি অকণমান লৰাই কুহুমীয়া গৰম পানী দি দিম। কুহুমীয়া গৰম পানী দি ঢাকনখন মাৰি অলপ সময় উতলিবলৈ দিম। তাৰপাছত ইয়াত মাছকেইডোখৰ দিম, তাৰপাছত একেবাৰে নমাই থৈ দিব পৰা হ'ব। অকণমান সময়ৰ পাছত ধুনীয়াকৈ উতল আহিছে। এতিয়া মাছকেইডোখৰ দি দিম, হাফ ফ্ৰাই কৰি দিয়া মাছ, আৰু লগতে কেইটামান জলকীয়া আছে, ধান জলকীয়াৰ কেইটামান ডাঙৰ প্ৰজাতি ক'ব লাগিব। মোৰ শ্বৰ্টছ ভিডিঅ'ত চাই ল'ব, গছজোপা কেনেকুৱা, যদি এনেকুৱা জলকীয়া দেখা নাই, কেঁচাতে এনেকুৱা বগা হয়, তাৰপাছত যেতিয়া পকে তেতিয়া এনেকুৱা ৰঙচুৱা হৈ যায়। পাঁচ মিনিটমান উতলিব দিয়াৰ পাছত মোৰ মাছৰ টেঙা, মানে আমৰ লগত বনোৱা মাছৰ টেঙা ৰেচিপিটো হৈ গৈছে। ভিডিঅ'টো আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। আগলৈও মোৰ চেনেলটো চাই থাকিব। ধন্যবাদ।